আপোনাৰ ভোটাৰ কাৰ্ড আছে নি? তেন্তে আপোনাৰ যদি ভোটাৰ কাৰ্ড আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাওক। ভোটাৰ কাৰ্ডক লৈ এটা বিশেষ আপোনাৰ কথা আহিছে, সেই কথাটো জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনাৰ ভোটাৰ কাৰ্ড এখন আছে, এই আগৰ ষ্টাইলত যিখন ভোটাৰ কাৰ্ড আছিলে, আজিকালি এইটো নতুন ষ্টাইলত ভোটাৰ কাৰ্ড আহিছে। চাওক, আপুনি এই ভোটাৰ কাৰ্ডখন আপুনি ডাউনলোড কৰিব লাগিব। আপুনি কেনেকৈ ডাউনলোড কৰিব কি কথা আপুনি জানেনে? আপুনি পোনপ্ৰথমে আপোনাৰ যি NVSP পৰ্টেল আছিলে, সেই পৰ্টেলত আপোনাৰ ৰেজিষ্টাৰ হৈ থাকিব লাগিব আপোনাৰ মোবাইল নাম্বাৰ, তেতিয়াহে সেই ভোটাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ধৰক আপুনিতো এতিয়া নাজানে আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে নাই, কিন্তু আমি লিংক দি দিম। সেই লিংকত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকৰ যি মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি আপুনি নতুনকৈ মোবাইল নাম্বাৰ ভৰাই ৰেজিষ্টাৰ কৰাৰ পাছতহে আপুনি সেইটো কাৰ্ড ডাউনলোড কৰিব পাৰিব। কোনসকলে ডাউনলোড কৰিব পাৰিব ইতিমধ্যে কৈছোঁ। আপোনালোকে সেইকেইটা কাম ফ'ল' কৰিলে আপোনালোকৰ সেই যি নতুন ডিজিটেল ভোটাৰ কাৰ্ড হয়, সেই ভোটাৰ কাৰ্ডখন পাবলৈ সক্ষম হ'ব। ইতিমধ্যে আমি ভোটাৰ কাৰ্ডক লৈ বিভিন্ন ধৰণৰ ভিডিঅ' বনোৱা আছে, কেনেদৰে অনলাইন কৰিব লাগিব কি কথা আপোনালোকে চাই ল'ব, আমি লিংক দি দিম। পোনপ্ৰথমে আপুনি প্ৰতিজন ভোটাৰ অধিকাৰে এই ভোটাৰ কাৰ্ডখন ল'বই লাগিব, কাৰণ এইখন চাওক ডিজিটেল ভোটাৰ কাৰ্ড। সেই ডিজিটেল ভোটাৰ কাৰ্ডখন আজিকালি হয়তো আপোনাৰ যদি আগতে কাৰ্ডখন হেৰাই গৈছিলে বা আপুনি কাৰ্ডখন ক'ৰবাত পেলাই দিছিলে বা আপুনি পাহৰি গৈছে, এতিয়া তাক লৈ কোনো চিন্তাৰ কথা নাই। আপুনি আপোনাৰ নিজৰ ভোটাৰ কাৰ্ডখন মোবাইলৰ যোগেৰে অতি সহজে 1 মিনিটৰ ভিতৰত সেই কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইতিমধ্যে যেনেকৈ আপুনি আধাৰ কাৰ্ড ডাউনলোড কৰে, তেনেদৰে আপোনাৰ ভোটাৰ কাৰ্ডখনো ডাউনলোড কৰিব পাৰিব। ভোটাৰ কাৰ্ডক লৈ বিভিন্ন সমস্যা হৈ আছিলে আগন্তুক দিনত, ধৰক আপোনাৰ হেৰাই গৈছে বা স্পেলিং মিষ্টেক আছিলে, যি টি আৰু এনেকুৱা ধৰণৰ সমস্যাখিনি আছিলে। ইতিমধ্যে আপোনালোকে দেখা পাইছে, ইতিমধ্যে সকলো সমস্যা সমাধান হৈ গৈছে। মাত্ৰ আপুনি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰক, ৰেজিষ্টাৰ কৰাৰ পাছতে আপুনি ডাউনলোড কৰি প্ৰিণ্ট কৰি ৰাখক বা আপুনি PDF-তো ৰাখিব পাৰিব। আৰু ইয়াতে এটা সুবিধা দিছে, যিটো স্কেনৰ সুবিধা আছে, দেখা পাইছে আপোনালোকে, আমি স্কেনৰ সুবিধা আছে। স্কেনৰ সহায়ত আপোনাৰ প্ৰকৃত ভোটাৰ এখন হয় নে নহয় তাকো আপুনি প্ৰমাণ কৰিব পাৰিব। তেন্তে আপুনি খৰধৰ কৰি আপোনাৰ নিজৰ ভোটাৰ কাৰ্ডখন ডিজিটেল ভোটাৰ কাৰ্ডলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি চেষ্টা কৰক। আৰু এটা আমি কথা কৈ থওঁ, হয়তো আপোনালোকৰ আগন্তুক দিনত আপোনাৰ যি ভোট দিয়া হ'ব, সেই আপোনাৰ হয়তো ঘৰৰ পৰাই আপুনি কেনেদৰে ভোট দিব পাৰিব আমি ভিডিঅ' বনাম, তাৰ ওপৰতো আপোনালোকে চাবলৈ পাব। সদৌ সকলো বিএছলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান সময় আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। যদি আপুনি ভিডিঅ'টো ভাল পালে বা আপোনাৰ বাবে প্ৰয়োজনীয় বোধ কৰিলে, তেন্তে আপোনাৰ লগতে আপোনাৰ 10জনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।